ओके राइज तो এইফালে চাৰ্জাৰ লৈ লওঁ টাইপত লৈ লওঁ হেডফোন আৰু এইফালে এডাল প্লাগডাল কেমেৰাৰ কাৰণে বেটেৰী দুটা লৈ লওঁ তাৰপিছত এখন এছডি কাৰ্ড লৈ লওঁ তাৰপিছত মাইক লৈ লওঁ মাস্ক লৈ লওঁ আৰু এইফালে পানী বটল দুটা লৈ লওঁ তো ओके सब बेगत भराई ललो तो कत जाम कले जाम क्यों जाम सकलो কৈ আছো रास्तात बोलक ओके राइस एतिया टाइम होइसे एरो अफ হৈ আছে 5:55 হৈছে আৰু এতিয়া আমি কোত যাম কি কৰিম এতিয়াই কৰিছো আমি ভাবিছো এটা অল আসাম ৰাইড কৰিম কিন্তু অল আসাম বুলি কলে গোটে অসমখন নপৰে কিন্তু আমি গোটে অসমখন কভাৰ কৰিব নোৱাৰিম যেহেতু আমি সৰু হৈ আছো কিন্তু আমি ট্রাই কৰিম শিৱসাগৰমান যাবলৈ কিন্তু আজি মানে যেহেতু মানুহ সৰুৰ পৰা ডাঙৰ হয় তেতিয়া আমি সৰুৰ পৰা ডাঙৰলে এটাকে ৰাইড কৰি যাম আজি যাম প্ৰথম এতিয়া আমি বৰ্তমান কুৰালগুৰিত প্ৰথম যাম আমি কুৰালগুৰিৰ পৰা গোলাঘাট আৰু নেক্সট যাম কুৰালগুৰিৰ পৰা যোৰহাট বোকাঘাট তেনেকৈ আমি ৰাইডটো আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু আপোনালোকে প্লিজ আমাক ছাপোৰ্ট কৰিব আৰু তো এতিয়া আমি ইয়াৰ পৰা ওলাওঁ তো বাটত কি হয় ক'ত ৰখোঁ কি কৰোঁ সকলো দেখুৱাইছোঁ শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু মোৰ লগত আছে অংকন আমি দুটাই মানে ৰাইডটো কথা ভাবিছোঁ বলক सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल टकर न कर अगर मगर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर ओके तो এতিয়া পাইছোঁ আমি হিঙৰা জান তো পুৰা চাইকেল মাৰি আছোঁ এইফালে অংকনে ব্লগিং কৰি আছে আৰু চাইকেল মাৰি আছে তো যাওঁ কিমান দেৰিত পাওঁ ঠিক নাই আমি এতিয়া ইয়াৰ পৰা 6টা বজাত ওলাইছোঁহে 7টা মানলৈ পাই যাবগৈ লাগে তো ব'লক ভিডিঅ'টো লাষ্টলৈকে চাই থাকক ओके गाइस এতিয়া পাইছোঁ আমি লাওভগা এখন খুলি লওঁ দেই লাওভগা পাইছোঁহি লাওভগা পৰা চিন্ময় বোলা দাদা হয় মোৰ চিন্ময় দা যাব আমাৰ লগত তো এইফালে লাওভগা এইটো মেইন ৰাস্তা এইটো চিন্ময় দা সিও আমাৰ লগত জইন কৰিছে ইয়াৰ পৰা গোলাঘাট চলো ৰাস্তাত কি হয় সকলো দেখুৱাই থাকিম আপোনালোকক তো আমি ইয়াৰ পৰা ওলাওঁ বলক तो ये है मेरा बसंती साइकिल बसंती ये तो है मेन आयो केला तो सॉरी ये पड़िलो हेतेन ये सही साइडे लाभगा तिनिआली इफाले जाए गोलाघाट तो आमी जाऊँ गोलाघाट चलो सफर कैसा है ये सफर मंजिलों की
এতিয়া পাইছোঁহি সকলো ইয়ালৈ আহি থাকে হোটেলখনৰ নাম আপোনালোকে নিশ্চয় শুনিছে আখল ৰেষ্টুৰেণ্ট ইয়াত মজা মজা পায় আহিব আৰু খাকে জানা অ'কে চলো 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 অংকন অ'কে ৰাজটো এতিয়া আমি পামহি ঢেকীয়াল কি ঢেকীয়াল তিনিআলি পালোহি আৰু তো ইয়াত এটা বস্তু দেখিলোঁ ঘোঁৰা সৈটোক দেখি পেলাই মানে এইটো ঘোঁৰাৰ কথা নাই কোৱা সৈটো ঘোঁৰাৰ কথা কৈছোঁ দেখিছেনে তো তাক দেখিবলৈ ভাবিও ক্লিপ এটা বনাই লওঁ চিন্ময় ভাই অংকন ভাই চলো বনাই লওঁ তেতিয়া আকৌ গৈ থাকোঁ দেখুৱাই যাম ব'লক অ'কে ৰাইজ তো ক'ত পালোহি জাপান পাইছোঁহি নে ঢেকীয়াল চাৰিআলি পাৰ হৈ আহিছোঁ ভিউ চক না আকাশ চাকাশ মজা লাগিছে ৰে এতিয়া ৰধলা পাম আৰু ডাইৰেক্ট লগ পাম ৰধলা অ'কে ৰাইজ তো এতিয়া পাইছোঁহি এইফালে আছে ৰধলা পথাৰ তো ৰধলা পথাৰখন এবাৰ ভালদৰে দেখুৱাই দিছোঁ চাই লওক অ'কে ৰাইজটো সঁচাকৈ ৰধলা পথাৰখন বহুত বেছি ধুনীয়া তো অকণ এই ৰধলা পথাৰ পাৰ হৈ দলংখনৰ ওচৰত ৰৈছোঁ সেই বেগফালে আছে ৰধলা পথাৰ এটা মজা তাকো এতিয়া আমি যিহেতু ৰাতিপুৱা আহিছোঁ সেইবাবে এটা মজা দৃশ্য হৈ আছে তেতিয়া আকৌ গৈ থাকোঁ নহ'লে বহুত দেৰি হৈ গ'লেও অকণ হেৰি হ'ব তো আকৌ এতিয়া গৈ থাকোঁ কেইটা বজাত পাওঁ নাযাওঁ হৈছে চৰি নাজানো তো চলো অ'কে ৰাইজ তো এতিয়া আমি গৈ আছোঁ এতিয়া মানে কি হ'ল চাইকেলকেইখন চেঞ্জ কৰি ল'লোঁ এখন চিন্ময় ভাগৰ আৰু একেবাৰে আগৰ অংকনে চলোৱাখন মোৰ ভাগৰ আৰু মোৰ মানে ভক্সেল বুলি নকওঁ ইমান দূৰ লৈ আনিছে থেংক ইউ মোৰ চাইকেলখন আৰু চিন্ময়ে চলাইছে অংকনৰ ভাগৰ এতিয়া ক'ত পালোহি তাক সুধোঁ ঐ ক'ত পালোহি তো এতিয়া আমি পদুমণি পাইছোঁহি তো এতিয়া গৈয়ে থাকিম কেতিয়া পাওঁ ঠিক নাই পদুমণি পাইছোঁ আৰু বেছি দূৰ নাই চাগে চলো গৈ থাকোঁ ব'লক
অ'কে ৰাইজ এতিয়া ক'ত পালোহিনো জোনাকী নগৰ পালোহি দুবাৰমান চেইন পৰিলে চাইকেলৰ এতিয়া কণ্টেক্টত উঠাইছোঁ তো এতিয়া গোলাঘাট পাম আৰু ফাইনেলি তো বেছি দেৰি নাই চলো দেখুৱাই আছোঁ অ'কে ৰাইজ ফাইনেলি চাইকেল লৈ কেই কিলোমিটাৰ 16 কোৱালগুৰিৰ পৰা 20 কিলোমিটাৰমান হয় নাজানো নহ'ব পাৰে 20 কিলোমিটাৰ ফাইনেলি পাই গ'লোহি গোলাঘাট এইফালে এইটো চাইডে আছে গোলাঘাট জেনেৰেল ফিল্ড মানে ষ্টেডিয়ামখন এইটো চাইডে এইখন জেগা কি ভালকৈ নাজানো বাৰু এই জেগাখন কমেণ্ট কৰক কি তো ফাইনেলি পাই গ'লোহি গোলাঘাট এতিয়া যাম টাউনৰ চাইডে আহি গৈছে মানে টাউনৰ চাইডে চলো বনাইছোঁ হ'বনে হা পোহৰ পৰিছে অ'কে ৰাইজ এতিয়া আমি গোলাঘাট পালোঁ দেখিলে আপোনালোকে গোলাঘাট পাৰ হৈ এইখন কি এইটো বেক চাইডে আছে উৰুলি বিবাহ ভৱন আৰু এতিয়া আমি জোনাকী নগৰ উৰুলি বিবাহ ভৱন আৰু এতিয়া আমি জিৰণি চোৱা তাত এইখিনিত এইটো আছে দেখিছে সকলোৱে ইয়াত বহি আছোঁ এটা কিবা এটা খাই লওঁ এইফালে আছে মেৰিগ'ল্ড এই চাইডে আছে নিমকি আৰু পানী বটল তো এয়া খাই লওঁ খাই লৈ আকৌ গৈ আছোঁ অ'কে ৰাইজ তো আহি এতিয়া 9:27 হ'ল তো আহি পেলাই আমি পাই গ'লোহি ৰদলা পথাৰ ডাইৰেক্ট এতিয়া যাম ঘৰ আৰু আপোনালোকক কথা এটা কৈ দিওঁ আমাৰ অল আছাম ৰাইডৰ ইয়াৰ নেক্সট এইটো এপিছ'ড 1 প্ৰথম মানে সৰুৰ পৰাই আৰম্ভণি কৰিছোঁ আৰু প্ৰথমটো গ'লোঁ আমি কোৱালগুৰিৰ পৰা বোলে গোলাঘাট আৰু তাৰ পাছৰটো যাম 2 তাৰিখ নে 1 তাৰিখে যাম হেৰি কোৱালগুৰিটো বোকাঘাটটো কাজিৰঙা আকৌ ঘৰ তাৰপিছত তাৰ পাছৰটো যাম মাজুলী আৰু শিৱসাগৰ যোৰহাট তাৰপিছত আকৌ ঘৰ তাৰপিছত আকৌ কৰিবি জানো পাছত আৰু কেইদিনমান পাছত আৰু কেইদিনমান অকণ বেছি দিনৰে পাছত আৰু যিহেতু গোটেইখন ঘূৰিমেই আৰু শিৱসাগৰ তো আজি ভিডিঅ'টো ইমানখিনি আছে যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু আজি ভিডিঅ'টোত কি ভুল হৈছে প্লিজ মোক কমেণ্টত জনাই দিব যাতে সেইখিনি মই শুধৰাব পাৰোঁ তো এতিয়া যাম ঘৰ তো আজি ভিডিঅ'টো ইমানখিনি আছিল বাই